Good morning everyone. সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি আজি কৰবালৈ যাবলৈ ওলাইছো, মানে আমাৰ ফ্যামিলি আৰু আমাৰ ভণ্টিৰ ফ্যামিলি আৰু আমি কোনবা আমি ফুৰিবলৈ যাবলৈ ওলাইছো আৰু হেয়া আপোনালোকক দেখাই থাকিম আমি ক'লৈ গৈ আছো তাৰ পাই দেখুৱাম আৰু আপোনালোকক এটা মানে বিৰাট ধুনীয়া এটা প্লেছত গৈ আছো আমি, যেটো প্লেস আপোনালোকেও চাই ভাল পাব আৰু আপোনালোকক মই দেখুৱাই থাকিম। সোমাই গ'লো আমি এতিয়া ইয়াত পাৰমিট ল'ব লাগিব। পাৰমিট লৈহে আমি যাব পাৰিম। আৰু এইখন হয় লংডিং, মানে অৰুণাচল প্ৰদেশলৈ যোৱা মেইন গেটখন। আৰু ইয়াতে আমি আমাৰ গাড়ীখন ৰখাই ল'লোঁ। তাৰপিছত আমি ইয়াত পাছ বনাই ল'লোঁ, মানে পাছ নবনোৱাকৈতো যাব নোৱাৰি ন, পাছটো বনাবই লাগিব। আৰু সৰু ঘৰটোত আমি পাছ বনাই ল'ব লাগিব। পাৰ পাৰ্চন 50 ৰুপিজকৈ আমি পাছ বনাই লোৱাৰ পিছত ইয়াতেই যাত্ৰা আৰম্ভ কৰি দিলোঁ আকৌ এবাৰ লংডিঙলৈ বুলি। খুব ধুনীয়া এটা প্লেচ, চাইছেনে বাৰু, দেখিছেনে কি যে সুন্দৰ। ৱাও, সোমাই আমাৰ মানে মন চন একদম ভাল লাগি গ'ল। আৰু সঁচাকৈ এনেকুৱা কিছুমান ঠাই দেখিলে মনবোৰ শান্ত প্ৰশান্ত হৈ যায়, খুব ভাল লাগে নহয়নে বাৰু। চাওকচোন কি যে সুন্দৰ এটা পৰিৱেশ। ৱাও, চাৰিওফালে কেৱল পাহাৰ পাহাৰ পাহাৰ, গছ গছনিৰে ভৰপূৰ এটুকুৰা সাংঘাতিক ধুনীয়া ঠাই অৰুণাচল প্ৰদেশ। সাংঘাতিক ধুনীয়া দেই প্লেচটো। এয়া দেখিছেনে বাৰু আমাৰ অসমখন কানুবাৰী টাউনৰ পৰা, মানে অৰুণাচল প্ৰদেশৰ মেইন গেটখনৰ পৰা সোমাই আমি 2 কিলোমিটাৰমান আহি ঠাইডোখৰ পাওঁ। আৰু ইয়াত সঁচাকৈয়ে বিৰাট এটা ভাল লাগিছে আহি। ঘৰবোৰ বেলেগ মজা লাগিছে। উনলি হয়, উনলি এডোখৰ জেগা, উনলি এইফালে যায়। ৰাস্তা কিছু ভাল। ৱাও, এটা ভিউ পইণ্ট দেই, বিৰাট মজা ভিউ পইণ্ট। এপাখনো পাহাৰ আছে। এইফালে আহি আছে এইটো আমি গৈ থকা ৰাস্তাটো, আৰু এইফালে হৈছে এটা ভিউ পইণ্ট, বিৰাট মজা। এট লাষ্ট আমাৰ ডেষ্টিনেশ্যন পালোহি আৰু। কেনেকুৱা প্লেচটো। অঁ, এইটো এনেকুৱা, ইয়াত কাপোৰ চাপোৰ ধুব পাৰি আৰু মানে
মানুহে গা ধুই আছে ইয়াত নোৱাৰি এইটো আমাৰ ফাইনেলাইজ নহ'ল বাৰু এতিয়া আমি অন্য এটা প্লেচলৈ গৈ আছোঁ যিটো প্লেচ ভাল বুলি কৈছে গৈ দেখুৱাই আছোঁ আপোনালোকক ইয়াত প্লেচ এটা পাইছোঁ ধুনীয়া প্লেচ বুলি কৈছে বাৰু আমি গৈ আছোঁ এতিয়া ব্ৰিজ দেখিবলৈ নহয় এইটো নহয় ভিডিঅ' কৰি আছে এইটো এটা ধুনীয়া প্লেচ বুলি কৈছে আৰু ইয়া পাহাৰ ইমান ধুনীয়া সঁচাকৈ আজি অৰুণাচলখন বিৰাট ধুনীয়া দেই সঁচাকৈ অৰুণাচলখন বিৰাট ধুনীয়া আমাৰ নৰ্থ ইষ্টেই ধুনীয়া সকলো ভাইটি গৈ আছে আগে ভণ্টিও গৈ আছে ৱাও এইখন নদীখন দেখোন একেবাৰে ওচৰতে পাইছোঁ এয়া এইখন কিন্তু এইডোখৰত খাব নোৱাৰি অকণমান ঠাইডোখৰ লেতেৰা আমি সৌফালে যাম সৌফালে খাম গাড়ীকেইখন তাত ৰ'লে ধুনীয়াকৈ শুনো শুনো বুলি মাতিলে চিনি পোৱা ন এই বহি থাকা মহাৰ লগত দেই বহি থাকা আমি খানা বনাওঁ খুব ধুনীয়া এটা প্লেচ বনাই আছে গাহৰি মাংস চেনেলটো পিন্ধি লওক আছে না চেনেলটো তুমি আনিছিলা বইল বনাব নেকি মই সিহঁতে ভাবিছে মই নাগামিজটো নাজানো মই নাগামিজ পাৰেতো মই নাগালেণ্ডৰ টিচাৰ থাকাতো 4 years বাকী থকাকেইটা ন পুৰি দিব খুব ধুনীয়াকৈ বনাব কেলে নাজানে কোৱা জানিতো হয় ৰ নাগালেণ্ডে টিচাৰ থাকাতো মই मसाला खान भी आगे दे दी दिए ना टेस्ट देखिए চৌখাত খুব ধুনীয়াকৈ বনাব পাৰি ইয়াত খানা সেইখন নদীখন খুব ধুনীয়াকৈ পানীখিনি গৈ আছে নদীখনৰ পানী গৈ আছে আৰু এইয়া সেইটো এটা ঘৰ তাত আমি যিসকলে পৰ্ক নাখায় গাহৰি নাখায় আমি সেইসকলৰ কাৰণে সেইটো খানা বনাইছোঁ ঘৰটোত আৰু এয়া ভাইটি ইয়াত খুব ধুনীয়াকৈ এটা ফিল্টাৰ দিছে য'ৰ পৰা পানী ধুব পাৰি যিকোনো শাক পাচলি ধুব পাৰি খুব কৰিছে দেই এওঁলোকে কাম আমাৰ লগত অহা ভাইটিৰ লগৰ কেইজনমানে খুব কাম কৰিছে নাগা হয় এখন খুব ধুনীয়াকৈ নাগা ষ্টাইলত বনাব দেই আজি মাংসটো খাম আৰু এইফালে শুভমে ৰচুন গুচাইছে প্ৰতিভা কি কৰিছা কথা পাতি আছা এইটো কিন্তু ভাল কথা হোৱা নাই দেই কাম কৰা মায়ে পিঁয়াজ কাটিছে আৰু ভণ্টিয়ে কি কৰিছে গাজৰ আমাৰ মায়ে একেবাৰে মেখেলা চেখেলা কুচাই কি কৰিছে দাইল বনাইছে দাইলত কি দিছে বাৰু কচু ঔটেঙা নিমখ লাগে মোক আৰু এখন কেৰাহীত কি ধুইছে কেলে ধুইছে এইখন সেইদিনাখন পৰিলে তলত আমাৰ মা আকৌ বহুত চফা নহয় তলত পৰিলে মানে একদম মানে আৰু নহ'ব সেইখন সাংঘাতিক চফাকৈ ধুইহে বনাব ঠিক আছে বাৰু আমি বনাই লওঁ খানাটো आपला नाम क्या है भाई दानियल की दानियल दानियल ओ दानियल ना बेसि सुंदर मांस बनाए दे दानियल तो कुकुरा मांस बनाई थका गराकी हसे मोर मरমৰ मातृ বিৰাট ধুনীয়া কুকুৰা মাংস বনাই হেনো সকলোৱে ভাল পাই খাই সেইকাৰণে মায়ে বনোৱা কুকুৰাহে খাবহে বনাইছে আৰু
খাওঁতে আৰু ভিডিঅ' চিডিঅ' কৰা নহ'লে কিন্তু চব ডিছ খাই বহুত ভাল লাগিলে ৰমেনে পুৰা ফটো মাৰি আছে দেই সকলোৱে উপস্থিত আছে আংকুল ইফালে চাওক এই ফটো মাৰি আছে সুধি মানে মাৰিছে না এইটো হৈছে আমাৰ নতুন কাপল নিউ কাপল এইজনা নিউ কাপল অহো এনেকে কথা কয় এইখন ওখ পাহাৰ সঁচাকৈ বৰ ধুনীয়া এইটো এটা পৰিৱেশ দেই আমি এবাৰ ওলালো আৰু ন এইকেইটা মোৰ কেমেৰামেন বেছিভাগ হেল্প কৰি দিলে দেই এই ইহঁতে শুভম আৰু প্ৰদীপ আৰু এইফালে আমাৰ বাই বাই অৰুণাচল বাই বাই লংডিং বাই বাই সেইখন পাহাৰত ৰ'দ পৰি আছে এয়া আমাৰ উভতনি যাত্ৰা ধুনীয়া ঠাইটুকুৰাক বাই বাই কৈ দিলোঁ আৰু আকৌ আহিম পিছে পৰে সময় মিলিলে